নমস্কাৰ মই উদ্দীপনা বজাৰ লাগিছে বজাৰলৈ যাবলৈ ওলাইছো যেনেকে আমাৰ অসমত সাপ্তাহিক বজাৰ লাগে সো ইয়াতো এনেকে সাপ্তাহিক মাৰ্কেট লাগে কেইটামান ঘৰ বস্তু কিনিব লগা আছে সো যাও ওলাই আসলে তাত অকমান দামটো সস্তা যেনেকে আমাৰ তাত লাগে দেওবৰীয়া মঙ্গলবাৰ বজাৰ বা কিবা ইয়াতো তেনেকে লাগে মোৰ ঘৰৰ ওচৰতে সো তাত যা বিৰাট চুৰ মোৰ দিল্লীত আহি ফাৰ্ষ্ট ফোন তাতে চুৰ কৰিছে গ'ল এতিয়া যাম বজাৰলৈ তাতে আপোনালোককো দেখাম আজি কি কি কৰিলো কি কি কৰা নাই ঠিক আছে ঘৰৰ বস্তু কেইটামান কিনিব আছিল তাকে এখন দোকানত চাই আছিল আহি থাকোতে কাখত চেণ্ডেলৰ দোকান এখন দেখিছিল দোকানখনত চেণ্ডেল চাবলৈ সোমাইছিল সব 100 টকাত দি আছিল একেবাৰে সস্তা এযোৰ বাই পছন্দ কৰি আছিল বাৰ কাৰণে মোৰ সাইজৰ পটককে চেণ্ডেল পোৱাটো বিৰাটেই কষ্ট পটককে বিচাৰি নাপায় আসলতে একেবাৰে সৰু ভৰি তেখেতে কৈ আছিল দোকানী দাদাজনক যে দিয়ক মোৰ সাইজৰ এযোৰ নাই তেখেতৰ নাই বুলি কৈ আছিল কিন্তু মই নিজে বিচাৰি এযোৰ পাইছিলুগে হেযোৰ ট্ৰাই কৰিলো কিন্তু বেড লাক এয়া নাই হোৱা ডাঙৰ এযোৰ সো মোৰ লোৱা নহল দাদাজনক চেণ্ডেলযোৰ দি থ্যাংক ইউ কৈ উভতি আহিলো আৰু এইকেখন বেডশ্বীট 150 টকা দি আছিল পিলো কভাৰ নাই ইয়াতে আৰু এইকেটা বেগ অকল 100 টকা আসলে এটা সেকেন্ড হ্যান্ড বেগ নহয় নতুন বেগ হয় দিল্লীৰ প্ৰডাক্ট কাৰণে আসলে সস্তাত বেছে তেওঁলোকে তাতো তেওঁলোকৰ প্ৰফিট ওলাই যায় কেজি সিস্টেমত সব বিলাক তেওঁলোকে উঠায় সব বস্তু হেতু কাৰণে ইয়াতে তেওঁলোকে সস্তাত বেছে আৰু দিল্লী এখন মাৰ্কেট স্পেশাল হল গুতে সবতে আপোনাৰ তেওঁলোকেই যায় প্ৰত্যেকটো ঠাইত তেওঁলোকে বহে খালি বাৰ এটা নিৰ্দিষ্টকৈ ধৰি আৰু ইয়াতে কাপ বেছি আছিল 6টা কাপ 50 টকাত কিন্তু কাপৰ সাইজটা অকমান সৰু আৰু এটো 100 টকা আছিল কি হয় নাজানো কিবা এটা মম লাগিছিল কালাৰটো গ্ৰে এন্ড হোৱাইট দাম আছিল এটোৰ 100 আৰু ইয়াৰ পৰা উভতিলো আমি ইয়াতো একে দোকান দেখিলো ইয়াতে বাই কিবা চাই আছিল মই এনে ভিডিও কৰিব লাগে শো কৰি আছিল আৰু আপোনাৰ ইয়াতে মাৰ্কেটখন একো হেনেকুৱা বস্তু ভাল নাপায় কিন্তু বিচাৰিব জানিলে হেতু ভাল পায় ইমান গৰম উঠিছে বিৰাটেই গৰম দিল্লীত বজাৰত আহি মানে পস্তালো বস্তু কেটা ললো বাৰু আৰু এতিয়া ঘৰলৈকে যাওঁ ইমান গৰম মানে আৰু এতিয়া মানুহ চাওক ইমান মানুহ নোৱাৰিছো আৰু এইটো গজা নিচিনা আছে মিঠা উঠা নাই আমাৰ যে অসমৰ গজা সেই তেনেকুৱা চব ইমান ধুনীয়াকৈ গৰম বনাই আছে দেখিয়ে খাওঁ লাগি গৈছে মানে এখন সব চানাৰ দোকান আছে এখন মই দোকানখনৰ ভিডিও কৰি আছিলোঁ ভিডিও কৰি থকা দেখি দোকানত থকা দাদাজনে মোক সুধিছিলে যে মই চালান কাটি আছোঁ নেকি আসলে তেখেতে এইটো কাৰণে কৈছে আমাৰ এইখিনিতে যিসকলে মাস্ক নিপিন্ধে তেওঁলোকৰ চালান কাটে ফাইন আপোনাৰ 1000 হয় চিকেন তন্দুৰী মমো খাব লৈছো এয়া দেখিছে ইয়াতে পনীৰো আছে চিকেনো আছে ভেজো আছে এইটো ময়ো দিল্লীত আহিয়ে খাইছো ফাৰ্ষ্ট টাইম এনেকুৱা এইটো নৰ্মেল তন্দুৰী মমোস হয় আৰু এটা আছে মলাই তন্দুৰী মমো এইটো ভাল লাগে
এইটো তেখেতে বনাই আছিলে। বেছি স্পাইচি কৰিব মানা কৰিছিলোঁ, মই নৰ্মেলত ৰাখিব কৈছিলোঁ। আপোনালোকৰ দেখি পিছে কেনেকুৱা লাগিছে? খাওঁ খাওঁ লাগিছেনে? বজাৰৰ পৰা আহি পালোঁ, এই মাত্ৰ সোমাইছোঁহি। ফ্ৰেছ হোৱা নাই, ফ্ৰেছ হ'ম এতিয়া, মানে লাইন লাগিব লগা হৈছে ফ্ৰেছ হ'বৰ কাৰণে। তো মই ভাবিলোঁ বস্তুকেইটা দেখাই লওঁ, কি কি কিনিলোঁ। বজাৰত যিহেতু গৈছিলোঁ, বিশেষ একো নাই। টেমা কিনিব লগা আছিলে দুটা, এটাত 10 টকা কৰি লৈছে টেমা, মানে দুটাত 20 টকা। আৰু কিনিলোঁ মই এইখন 5 টকা। আমাৰ তাত চাগে 10 টকামান ল'ব, ইয়াতে এইবিলাক 5 টকা আৰু একেবাৰে সস্তা। চানা দোকানখন দেখাইছিলোঁ যে আপোনালোকক মই, তাত কিনিলোঁ এই দুটা। আচলতে মই খাই ভাল পাওঁ, অফিচত এনেই টাইম পাছ কৰি থাকিবৰ কাৰণে ভাল হয় অফিচত। চ' মই এনেকুৱাবিলাক লৈ যাওঁ খাই থাকিবৰ কাৰণে অলপ অলপকৈ। আৰু আচাৰ কিনিলোঁ আমৰ, ঘৰুৱা আচাৰটো নাপায় ইয়াতে, মায়েও বহুত দিন বনোৱা নাই, তো আচাৰ খাই ভাল পাওঁ, তো আচাৰ কিনি। বায়ে আৰু এটা বস্তু কিনিলে, যিটো বিৰাট দাম ল'লে। মোৰ মানে একেবাৰে হাঁহি উঠি গৈছিলে ইমান দাম শুনি। বস্তুটো হৈছে এইটো পাণ, 4খন পাণ, দাম হৈছে 40 টকা। মানে এখন পাণৰ দাম আপোনাৰ 10 টকা। ভাবকচোন, যিটো বস্তু আমাৰ অসমত বাৰীত এনেই পৰি থাকে বা কাৰোবাৰ ঘৰত খুজিলে এনেই দি দিয়ে, মানে পাণ এখিলা দিয়ে বুলি ক'লে এনেই দি দিয়ে, ইয়াতে এখন পাণ 10 টকাত কিনি পেলাই খাব লগা হৈছে মানুহে। আচলতে আমাৰ অসম বা কেলকাতাৰ পৰা যিবিলাক বস্তুৱে ছাপ্লাই হয়, বিৰাটেই দাম লয় বস্তুবিলাকৰ ইয়াত। কিন্তু উপায় নাই, যিহেতু এতিয়া বায়ে খাই, বায়ে কিনিছে, চ' উপায় নাই আৰু, দাম হ'লেও কিনিতো খাবই লাগিব। তো মই এতিয়া ফ্ৰেছ হওঁগৈ, ম'ম' আনিছোঁ, ম'ম' খাওঁ, নহ'লে ঠাণ্ডা হৈ যাব। আজিলৈ সামৰিছোঁ ইমানতে, নমস্কাৰ।